আজিৰ পৰা 113 বছৰৰ পূৰ্বে অৰ্থাৎ 1907 চনৰ 27 মে তাৰিখে আমেৰিকাৰ পিটছবাৰ্গৰ উপকণ্ঠ স্প্ৰিংডেলত এগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল। সময়ৰ লগে লগে কন্যা সন্তানটি একলা দুকলাকৈ বাঢ়ি আহে। কিন্তু এই কণমানি ছোৱালীজনী আন 10জনী সমবয়সীয়া ছোৱালীতকৈ যেন কিছু বেলেগ। যি বয়সত সমনীয়াবোৰ নাচ বাগ খেলা ধূলাত ব্যস্ত আছিল, সেই সময়ত তাই জান জুৰিৰ পাৰে পাৰে চৰাই চিৰিকটিৰ মাতত বিভোৰ হৈ হাবিতলীয়া অঞ্চলবোৰত ঘূৰি ফুৰিছিল। এইদৰে প্ৰকৃতিৰ মাজত থাকি ভাল পোৱা ছোৱালীজনীয়ে কেৱল প্ৰকৃতিৰ বৈচিত্ৰ্য চাই ক্ষান্ত নাথাকি মাত্ৰ 11 বছৰ বয়সত প্ৰকৃতিৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰে। মনতে ঠিক কৰিলে যে সাহিত্যক মূল বিষয় হিচাপে লৈ অধ্যয়ন কৰি পাছলৈ এগৰাকী লেখিকা হোৱাৰ। কিন্তু দিন যোৱাৰ লগে লগে ছোৱালীজনী চৰাই চিৰিকটি জীৱ জন্তুৰ প্ৰেমত এনেদৰে মতলীয়া হ'ল যে পূৰ্বৰ সিদ্ধান্ত সলনি কৰি জীৱবিজ্ঞান পঢ়িবলৈ স্থিৰ কৰে। সেইমতে 1929 চনত স্নাতক আৰু 1932 চনত জনছ হপকিন্স ইউনিভাৰ্চিটিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। জীৱবিজ্ঞানত গৱেষণা কৰি ডক্টৰেট উপাধি ল'বলৈ সাজু হওঁতেই দেউতাকৰ মৃত্যু হয়। মাক আৰু দুগৰাকী বায়েকক লৈ থকা সৰু পৰিয়ালটোলৈ লাহে লাহে অভাৱ অনাটনে দেখা দিবলৈ ধৰেহি। এই সমস্যাৰ বাবে গৱেষণাৰ কাম আধাতে বাদ দি ছোৱালীজনীয়ে জনছ হপকিন্স বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিবলৈ লয় আৰু ইয়াৰ কিছুদিনৰ পিছতে আমেৰিকাৰ ব্যুৰ অফ ফিচাৰীত অনাতাঁৰ বিভাগৰ এগৰাকী বিজ্ঞান ভিত্তিক ৰচনা লেখিকা হিচাপে যোগ কৰে। সৰুতে সাহিত্যক মূল বিষয় হিচাপে লৈ অধ্যয়ন কৰি নিজকে এগৰাকী লেখিকা ৰূপে গঢ় দিবলৈ ইচ্ছা কৰা ছোৱালীজনীয়ে এই পদটো বৰ ভাল পালে। বিজ্ঞান আৰু সাহিত্যৰ চৰ্চা সমানে কৰি যাবলৈ ধৰিলে। অনাতাঁৰ মাধ্যমেৰে প্ৰচাৰ হোৱা এই লেখাবোৰৰ মাজেদি ছোৱালীজনী সৰ্বসাধাৰণৰ প্ৰিয় হৈ উঠিল। সেই সময়তে এই মেধাৱী ছোৱালীজনীয়ে চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হৈ 1936 চনত নিজৰ প্ৰতিষ্ঠানতে কনিষ্ঠ জলজ জীৱবিদ অৰ্থাৎ জুনিয়ৰ একুৱাটিক বায়'লজিষ্ট পদত যোগদান কৰিলে আৰু এই পদ লাভ কৰা আমেৰিকাৰ দ্বিতীয়গৰাকী মহিলা হিচাপে পৰিণত হয়। নতুন পদত যোগদান কৰি ছোৱালীজনী নতুন উদ্যমেৰে কামত লাগিল। বিভাগীয় মুৰব্বীজনৰ পৰামৰ্শ মনত ৰাখি আটলাণ্টিক মন্থলী নামৰ আলোচনীখনত এলানি ৰচনা লিখিবলৈ ঠিক কৰিলে। ৰচনাৰ বিষয়বস্তু হিচাপে বাছি ল'লে সাগৰৰ বিচিত্ৰ ৰাস ৰূপ। এই ৰচনালানি প্ৰকাশ হোৱাৰ লগে লগে ছোৱালীজনী সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় লেখিকা হৈ পৰিল। এই ৰচনালানি আণ্ডাৰ দ্য চি উইণ্ড নামেৰে প্ৰকাশ পালে। প্ৰথম লানিৰ ৰচনাই আনি দিয়া সফলতাই নতুন এলানি ৰচনা লিখিবলৈ তেওঁক অনুপ্ৰাণিত কৰিলে। এই লানিৰ ৰচনাক অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছে দ্য চি এৰাউণ্ড আছ নামেৰে কিতাপ আকাৰে প্ৰকাশ কৰিলে। কিতাপখন ইমান বেছি জনপ্ৰিয় হ'ল যে একেধাৰে 86 সপ্তাহ বেষ্ট চেলাৰ স্থান দখল কৰিবলৈ সক্ষম হ'ল। লগতে আমেৰিকাৰ নেশ্যনেল বুক এৱাৰ্ড লাভ কৰে। আৰ্থিক অনাটনৰ বাবে ডক্টৰেট উপাধিৰ বাবে কৰা গৱেষণাৰ কাম আধাতে বাদ দিয়া ছোৱালীজনীলৈ এই কিতাপখনে সন্মানীয় ডক্টৰেট উপাধি কঢ়িয়াই আনিলে। মাত্ৰ 11 বছৰ বয়সত প্ৰকৃতিৰ বিষয়ে লিখিবলৈ হাতত কলম তুলি লোৱা ছোৱালীজনীৰ কলম ইয়াতে ৰৈ নগ'ল। এইবাৰ সাগৰৰ বিষয়ে তৃতীয়টো খণ্ড লিখিবলৈ ঠিক কৰি চাকৰি ইস্তফা দি পূৰ্ণকালীন লেখিকা হৈ পৰে। ফলস্বৰূপে প্ৰকাশ পালে দ্য এজ অৱ দ্য চি। এই কিতাপখনৰ বিষয়বস্তুক লৈ প্ৰস্তুত কৰা তথ্যচিত্ৰখনে অস্কাৰ বঁটা লাভ কৰিলে। ইতিমধ্যে ছোৱালীজনীয়ে 90 বছৰীয়া ৰোগীয়া মাতৃক লগত লৈ
মেৰিলেণ্ডত নিজাকৈ থাকিবলৈ ল'লে। কিন্তু মেৰিলেণ্ডৰ পৰিৱেশ আৰু সেই সময়ৰ কিছুমান ঘটনাৰাজিয়ে প্ৰকৃতিপ্ৰেমী ছোৱালীজনীক এইবাৰ এনে এটা বিষয় সম্পৰ্কত লিখিবলৈ বাধ্য কৰালে, যাৰ বাবে আজি ছোৱালীজনীক বিশ্বৰ প্ৰতিজন প্ৰকৃতিপ্ৰেমী তথা পৰিৱেশ সচেতন ব্যক্তিয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে। মেৰিলেণ্ডত থাকি ছোৱালীজনীয়ে এনে কি লিখিলে আৰু তাৰ নামেই বা কি, সেই বিষয়ে জনাৰ আগেয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা আৱিষ্কাৰ আৰু তাৰ পাছৰ কিছু ঘটনাৰ বিষয়ে জনা উচিত হ'ব। ছুইজাৰলেণ্ডৰ বিজ্ঞানী পল মোলাৰে 1939 চনত DDT নামেৰে পৰিচিত এবিধ ৰাসায়নিক পদাৰ্থৰ কীটনাশক গুণ আৱিষ্কাৰ কৰিলে। এই আৱিষ্কাৰৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে আমেৰিকাই নিজাববীয়াকৈ পৰীক্ষা কৰি পতিয়ন গ'ল যে বিশ্বযুদ্ধৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা আমেৰিকাৰ সৈন্যসকলে মৃত্যুদূত হিচাপে গণ্য কৰা এনফিলিছ নামৰ মেলেৰিয়া বেমাৰৰ বীজাণুবাহক ক্ষুদ্ৰ মহবিধ নাশ কৰিবলৈ DDT নামৰ এই ৰাসায়নিক পদাৰ্থবিধ অতি উত্তম। তাৰ পাছতেই 1942 চনত DDT নামৰ পদাৰ্থবিধ ৰাসায়নিক কীটনাশক হিচাপে উৎপাদিত হ'বলৈ ধৰে আৰু গাৰেচেল আৰু নিঅ'চাইট নামেৰে বজাৰলৈ ওলাই আহে। লগে লগে মেলেৰিয়া নিৰ্মূলৰ অভিযানত অতি ব্যাপক হাৰত DDT ব্যৱহাৰ হ'বলৈ ধৰিলে। ফলাফল অতি চমকপ্ৰদ। সকলোৱে একেমুখে DDTক দ্বিতীয় বিশ্বযুদ্ধৰ অণ্ডাৰ ইনচেক্টিচাইড অফ ৱৰ্ল্ড ৱাৰ II বুলি ক'বলৈ বাধ্য হ'ল। কোনোৱে আকৌ মানৱৰ ৰক্ষাকৰ্তা বুলিও ক'লে। এনে সফলতাৰ পাছতেই DDTৰ লগতে BSC, এলডিন, এণ্ড্ৰিন আদি অনেক ৰাসায়নিক পদাৰ্থ বজাৰ চানি ধৰিলে। সূচনা হ'ল অনিষ্টকাৰী কীট পতংগৰ বিৰুদ্ধে মানুহে আৰম্ভ কৰা যুদ্ধৰ এটা নতুন যুগ। লগে লগে মেলেৰিয়া আদি বেমাৰৰ বীজাণুবাহকৰ বিৰুদ্ধে ব্যৱহাৰ হোৱা কীটনাশক দ্ৰব্য খেতিপথাৰত প্ৰৱেশ কৰিলে। অনিষ্টকাৰী কীটৰ বাবে খাদ্যশস্যৰ উৎপাদন হ্ৰাস পোৱাৰ পৰিমাণ কমি গ'ল। এনে অৱস্থা পালেহি যে আমেৰিকা আদি উন্নত দেশবোৰে খেতিপথাৰত কীটনাশক ছটিয়াবলৈ উৰাজাহাজ ব্যৱহাৰ কৰিবলৈ ল'লে। সকলোৰে মুখত কীটনাশকৰ জয়গান। DDTৰ কীটনাশক গুণ আৱিষ্কাৰৰ বাবে পল মোলাৰক 1948 চনত নোবেল বঁটাৰে পুৰস্কৃত কৰা হ'ল। লাহে লাহে মানুহে অনিষ্টকাৰী কীট পতংগৰ নিবাৰণৰ আন উপায়বোৰ পাহৰি যাবলৈ ধৰিলে। কীটনাশকৰ এনে চমকপ্ৰদ ফলাফলৰ মাজতো কিছু সংখ্যক বিজ্ঞানী সচকিত হৈ পৰিল। তেওঁলোকে দেখিলে যে ৰাসায়নিক কীটনাশকবোৰে কেৱল অপকাৰী কীট পতংগকে নাশ কৰা নাই, এইবোৰে প্ৰকৃতিত থকা আন বহুবোৰ উপকাৰী কীট পতংগ, চৰাই চিৰিকটি, জীৱ জন্তুকো সমানে নিৰ্মূল কৰিছে। এনে কাৰ্য দেখি এলমাৰ হিগিন্স আৰু ক্লেৰেন্স বটাম নামৰ বিজ্ঞানী দুজনে 1946 চনত এখন গৱেষণা পত্ৰৰ মাধ্যমেৰে DDT আদি কীটনাশকবোৰে প্ৰকৃতিৰ ওপৰত পেলোৱা কুপ্ৰভাৱবোৰৰ বিষয়ে প্ৰকাশ কৰিলে। এই লেখা প্ৰকাশ পোৱাৰ আগৰ বছৰ অৰ্থাৎ 1945 চনত আমি পূৰ্বে উল্লেখ কৰা ছোৱালীজনীয়ে DDT আদি কীটনাশকবোৰৰ পৰা হ'ব পৰা কুফলবোৰৰ বিষয়ে সৰ্বসাধাৰণক সচেতন কৰিবলৈ ৰিডাৰ্ছ ডাইজেষ্ট নামৰ আলোচনীখনৰ পৰা অনুমতি বিচাৰিলে। কিন্তু ছোৱালীজনীয়ে এই অনুমতি নাপালে। এই কাৰ্যই কিন্তু দৃঢ়মনে ছোৱালীজনীক হতাশ নকৰিলে, বৰং কীটনাশকৰ বাবে পৰিৱেশৰ ওপৰত ইতিমধ্যে পৰা কুপ্ৰভাৱৰ বিষয়ে আৰু অধিক তথ্য বিচাৰি ঘূৰি ফুৰিল। অৱশেষত 4 বছৰ কাল গৱেষণা কৰি তেওঁ এনে এখন কিতাপ লিখি উলিয়ালে, যিখন 1962 চনৰ 27 ছেপ্টেম্বৰত প্ৰকাশ পোৱাৰ দিনটোতে 40,000 কপি বিক্ৰী হৈ গ'ল। কিতাপখনে আমেৰিকা আৰু উন্নত দেশৰ সচেতন ব্যক্তিসকলক এনেদৰে জোকাৰি গ'ল যে 1963 চনত আমেৰিকান জিঅ'গ্ৰাফিকেল ছ'চাইটিয়ে ছোৱালীজনীক অডুবন মেডেল প্ৰদান কৰে। এই সন্মান পোৱা তেওঁ হ'ল প্ৰথমগৰাকী মহিলা। এই মেডেলৰ লগত দিয়া প্ৰশস্তি পত্ৰত ছোৱালীজনীৰ বিষয়ে এই বুলি খোদিত হ'ল,
distinguished scientist, gifted writer, sensitive and perceptive interpreter of the ways of the nature, who authored a book called Silent Spring. হয়, কিতাপখনৰ নাম Silent Spring, অৰ্থাৎ নীৰৱ বসন্ত, প্ৰকৃতি কাকলিবিহীন বসন্ত, আৰু লেখিকা হ'ল ৰাছেল কাৰ্চন। প্ৰথম অৱস্থাত কিতাপখনৰ নাম দ্য কণ্ট্ৰল অফ নেচাৰ ৰাখিবলৈ ঠিক কৰি পাছত মেন এগেইনষ্ট দ্য নেচাৰ নামাকৰণ কৰিবলৈ বিচাৰিছিলে। কিন্তু সৰুতে পক্ষীৰ মাজত বিভোৰ হৈ ঘূৰি ফুৰা ছোৱালীজনীয়ে দুয়োটা নামেই পচন্দ নহ'ল। শেষত কিতাপখনৰ অন্তৰ্নিহিত বাৰ্তাক সঠিক ৰূপত দাঙি ধৰিব পৰাকৈ নামাকৰণ কৰা হ'ল চাইলেণ্ট স্প্ৰিং। ইতিমধ্যে DDTৰ প্ৰভাৱত ৰঙা বুকুৰ ৰবিন নামৰ সৰু ধুনীয়া চৰাইবিধ কেনেকৈ লোপ পাবলৈ ধৰিছে তাক ৰয় বাৰ্কাৰ নামৰ এজন প্ৰকৃতিপ্ৰেমী বিজ্ঞানীয়ে অনুসন্ধান কৰি দেখা পাইছিল। সেয়ে কিটছৰ এফাকি কবিতা দ্য চেজ ইজ উইডাৰ্ড ফ্ৰম দ্য লেক এণ্ড নো বাৰ্ড ছিং ৰাছেল কাৰ্চনৰ কিতাপখনৰ মটো হিচাপে প্ৰথমেই ঠাই পালে। কিতাপখন প্ৰকাশ পোৱাৰ লগে লগে যিদৰে প্ৰকৃতিপ্ৰেমীসকল সজাগ হ'ল, সেইদৰে কীটনাশক প্ৰস্তুত কৰা কোম্পানীবোৰে কিতাপখন আৰু লেখিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল। তেওঁলোকে লেখিকাক চৰাই চাই ঘূৰি ফুৰা সন্ন্যাসিনী বুলি ইটিকিং কৰিয়ে ক্ষান্ত নাথাকি কমিউনিষ্ট বুলিও আখ্যা দিলে। এই সকলোবোৰকে চেৰ পেলাই আমেৰিকাৰ চাইনাইড কোম্পানীৰ এজন জ্যেষ্ঠ বিজ্ঞানীয়ে কৈ উঠিল, এই কিতাপখনৰ কথা মানিবলৈ হ'লে আমি অন্ধকাৰ যুগলৈ উভতি যাব লাগিব আৰু পৃথিৱীখন পুনৰ কীট পতংগ বেমাৰ আজাৰৰ লীলাভূমি হৈ পৰিব। কিন্তু আমেৰিকা এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। সেই সময়ত ৰাষ্ট্ৰপতি আছিল জন এফ কেনেডি। তেখেতে কিতাপখনৰ বাৰ্তা যেন বুজি পালে। লগে লগে ৰাষ্ট্ৰপতিৰ বিজ্ঞান পৰামৰ্শদাতা কমিটিক কিতাপখনৰ বিষয়ে প্ৰতিবেদন বিচাৰিলে। ফলস্বৰূপে লেখিকাই চিনেট কমিটিক যুক্তি সহকাৰে সকলোকে পতিয়ন নিয়ালে আৰু অনতিপলমে পৰিৱেশ তথা সৰ্বসাধাৰণ ৰাইজৰ হিতৰ কথা চিন্তা কৰি কীটনাশকবোৰৰ ব্যৱহাৰ নিয়ন্ত্ৰিত কৰিবলৈ অনুৰোধ কৰিলে। এই অনুৰোধৰ ফলস্বৰূপতেই যেন গঠন হ'ল এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এজেঞ্চি, পৰিৱেশ সুৰক্ষা সন্থা। প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশ কৰ্মীসকলৰ উৎসাহ বাঢ়ি গ'ল আৰু 1972 চনৰ 14 জুনত আমেৰিকা যুক্তৰাষ্ট্ৰত DDTৰ ব্যৱহাৰ বন্ধ হৈ গ'ল। এইদৰে চাইলেণ্ট স্প্ৰিং নামৰ কিতাপখনক সাৰথি কৰি আমেৰিকাত এটা আন্দোলনে গা কৰি উঠিল আৰু ইয়াৰ ঢৌ অসমকো চুইছেহি। এই কিতাপখনৰ 25তম সংস্কৰণৰ পাতনিত আমেৰিকাৰ ভূতপূৰ্ব উপৰাষ্ট্ৰপতি এলবাৰ্ট গ'ৰে লিখিছিল, Without this book, the environmental movement might have been long delayed or never have been developed at all. সেই কিতাপখনৰ লেখিকা ৰাছেল কাৰ্চনক দ্য লাইফ আলোচনীখনে যোৱাটো শতিকাৰ শ্ৰেষ্ঠ 100গৰাকী আমেৰিকাৰ শাৰীত স্থান দিছে। আনহাতে যোৱা 50টা বছৰত প্ৰকাশ পোৱা উল্লেখযোগ্য কিতাপসমূহৰ ভিতৰত চাইলেণ্ট স্প্ৰিং নামৰ এই কিতাপখন অন্যতম। আজি আমি ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্টৰ কথা কৈছোঁ, কোনে অৰ্গেনিক ফাৰ্মিঙৰ কথা কৈছে। কিন্তু এনে চিন্তাধাৰাৰ বাটকটীয়াসকলৰ ভিতৰত ৰাছেল কাৰ্চন হ'ল অন্যতম। যি সময়ত এচাম ব্যৱসায়ীয়ে অতি নিষ্ঠুৰভাৱে তেখেতৰ বিৰুদ্ধে মুখৰিত হৈ পৰিছিল, সেই সময়ত এইগৰাকী প্ৰকৃতিপ্ৰেমী বিচলিত নহয় সহকৰ্মীসকলক মাথো কৈছিল, Let the course of event provide the answer. সময়ৰ লগে লগে চাইলেণ্ট স্প্ৰিঙৰ প্ৰতিটো বাক্যই যেন সঁচা প্ৰমাণিত হ'বলৈ ধৰিলে। অৱশেষত সেই কিতাপখনৰ এ ফেবল অফ টুমৰো নামৰ অধ্যায়টোৰ কল্পিত চহৰখনৰ অল মেন এণ্ড এনিমেল চাইলেঞ্চড বাই DDTৰ দৰে 1984 চনৰ
সেই অভিশপ্ত দিনটোত ভাৰতবৰ্ষৰ ভূপাল নগৰীত নিশা শুই থাকোঁতে অগণন মানুহ আৰু জীৱ জন্তু মৃত্যুৰ কোলাত ঢলি পৰিল। হাজাৰজন পংগু হ'ল। এই ভূপাল কাণ্ডৰ উৎস হ'ল চেভিন নামৰ কীটনাশক প্ৰস্তুত কৰা কোম্পানীটোৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছ। সময় বৰ নিষ্ঠুৰ। এই কোম্পানীটোৱে হ'ল ইউনিয়ন কাৰ্বাইড। ইয়াৰ সহযোগী আমেৰিকান চাইনামেড কোম্পানীয়ে ৰাছেল কাৰ্চনৰ কথা মানিলে মানৱ জাতি অন্ধকাৰ যুগলৈ উভতি যাব লাগিব বুলি কৈছিল। আজি সেই কোম্পানীটোৰ কি হ'ল সেয়া সৰ্বজন বিদিত। অসম এখন চিৰসেউজীয়া দেশ। নানান চৰাইৰ সুমধুৰ গীতে অসমৰ আকাশ বতাহ মুখৰিত কৰি ৰাখে। বসন্তকালত এতিয়াও কুলি কেতেকীৰ মাত ৰৈ ৰৈ শুনি আছোঁ। কিন্তু আৰু কিমান দিন? বৰ্তমান অসমত যি হাৰত ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰ হ'বলৈ ধৰিছে আৰু যিটো গতিত এইবোৰ গাঁৱে ভূঞে সহজে পাব পৰা হৈছে, তালৈ চাই সুজলা সুষমা শস্য শ্যামলা অসমত যে অচিৰেই কুলি কেতেকীৰ মাত স্তব্ধ হৈ পৰিব সেয়া ধুৰূপ। সেয়ে ৰাছেল কাৰ্চনক স্মৰণ কৰি অসমৰ প্ৰতিজন সচেতন ব্যক্তিয়ে কিছু চিন্তা চৰ্চা কৰাটো উচিত হ'ব বুলি ভাবোঁ। জোৰ পুৰি এতিয়াও হাত পোৱাহি নাই। ধন্যবাদ।